প্রত্যেক বছরে उठी जाना अरे আৰু অসমত অহা যোৱা কৰা ৰাস্তা অসম চৰকাৰে বন্ধ কৰা নাই। ৰাস্তা খোলা আছে, কোনোবাই অহা যোৱা কৰিলে কৰিব পাৰে, তাত কোনো কথা নাই। আমি মাত্ৰ অসমৰ ৰাইজক আমি কৈছোঁ যে আপোনালোকে খুব সোনকালে মিজোৰামলৈ নাযাব, পৰিৱেশটো আমাক ষ্টাডি কৰিব দিয়ক, যেতিয়া শান্তি হ'ব তেতিয়া আপোনালোক মিজোৰামলৈ যাব। তেনেকুৱা বৈঠকৰ কোনো কথা হোৱা নাছিলে। তেনেকুৱা বৈঠক আছিল চিফ ছেক্ৰেটাৰী আৰু DGP, মুখ্যমন্ত্ৰীসকলক মতা হোৱা নাছিলে। এইটো ক'ৰ পৰা ওলাইছিলে ময়ো নাজানো, কিন্তু সেই তেনেকুৱা মোলৈকেও কোনো ইনভিটেশ্যন অহা নাছিল। যিসকলে প্ৰৰোচনামূলক বক্তৃতা দিছে বা দিব, তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ আৰু আইনৰ মাজেৰে আমি তাৰ ব্যৱস্থা লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰি আছোঁ। কংগ্ৰেছে কৈছে আপোনালোক ব্যৰ্থ, নেডাক এতিয়া আপোনাক নৰ্থ ইষ্ট ডিজাষ্টাৰ এলায়েন্স বুলি কৈছে। তেওঁলোকে চাওক, নেডাটোৰ ওপৰত কিয় ইমান গুৰুত্ব দিছে, নেডাক যে ইমান ভয় কৰে মই আগত গম পোৱা নাছিলোঁ। যেতিয়া দুইটা মিজোৰাম আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, নাগালেণ্ড আৰু মিজোৰামত অসমত কংগ্ৰেছ চৰকাৰ আছিলে, মেঘালয় আৰু অসমত কংগ্ৰেছ চৰকাৰ আছিলে, অৰুণাচলত আৰু অসমত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়াই আটাইতকৈ বেছি অসমৰ মাটি কাঢ়ি লৈ যোৱা হৈছে। গতিকে সেইকাৰণে তেওঁলোকে আমাৰ ওপৰত কিবা কোৱাৰ আগতে নিজৰ ইতিহাসখন পঢ়ি ল'লে ভাল হ'ব। আৰু এইবাৰ অসমৰ ৰাইজে জানি ভাল পাব যে কোনেও 1 ইঞ্চিও মাটি আমাৰ পৰা লৈ যাব পৰা নাই। আমি সকলো অসমৰ ৰাইজে প্ৰাৰ্থনা কৰক, লাভলীনা আজি জিকাৰ লগে লগে ব্ৰঞ্জ পালে, কিন্তু ব্ৰঞ্জ আমাৰ লক্ষ্য নহয়। সেইকাৰণে আজি আনন্দ কৰিব নালাগে, আজি লাভলীনাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, তাই যাতে আমাৰ মাজলৈ সোণ লৈ উভতি আহিব পাৰে। সেইকাৰণে মই দেখিছোঁ যে কিছুমানে আজি খুব আনন্দ কৰিছে, আনন্দ কৰিব লাগে, কিন্তু ব্ৰঞ্জত আনন্দ নহয়। আজিৰ দিনটোত নেদেখাজনৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিব লাগে যে ব্ৰঞ্জটোতো পালোৱেই, কিন্তু যাতে আমি সোণ পাওঁ, তাৰ কাৰণে অহা 4 তাৰিখ আৰু 7 তাৰিখ এই গোটেই দিনকেইটা যাতে অসমৰ ৰাইজে ৰাতিপুৱা গধূলি চাকি জ্বলাওঁতে লাভলীনাৰ কাৰণে প্ৰাৰ্থনা কৰে, তাক মই অনুৰোধ কৰিম। এইবাৰ অসমত 93% মেট্ৰিকত এইবাৰৰ ৰিজাল্টে একো ৰিফ্লেক্ট নকৰে। ল'ৰাবিলাক পাছ কৰিছে। মই এটাই ক'ম যে মেট্ৰিকত আমি পাছ কৰিছোঁ, পৰীক্ষা হোৱা নাই। হায়াৰ ছেকেণ্ডেৰী বছৰ দুটা যাতে ভাল কৰি পঢ়ে, কাৰণ এই ৰিজাল্টটোতো বহুত বেছি একো ভেলু নাথাকে। বাকী ভেলু মানে চৰকাৰী ভেলু আছে, আত্মাৰ ফালৰ পৰাতো ইমান ভেলু নাই।